হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল এলেক্স পিউছ ব্লগছ। আৰু আজিৰ এই যোনটো ভিডিঅ' এই ভিডিঅ'টো কোনো ফালৰ পৰা সুখৰ নহয়, সকলোবোৰ মানে দুখৰে হ'ব। কাৰণ কিয় জানেনে? আৰু কাৰণটো হৈছে আপোনালোকক বুজাই দিওঁ, আপোনালোকে থাম্বনেইল চাই নিশ্চয় গম পাইছে। এজন ল'ৰা বা এজনী ছোৱালীয়ে যেতিয়া 10 বছৰ স্কুল এখনত পঢ়ি পেলাই লাষ্টৰ দিনা বিদায় ল'বলগীয়া হয়, সেই বিদায়ৰ দিনাহে গম পায় ল'ৰা বা ছোৱালীজনীয়ে কি স্কুলীয়া জীৱন কি হয় বা কি আছিল। সেই বিদায় ল'বলগীয়া মুহূৰ্তটো মোৰ আহি পৰিছেহি। আৰু মই আজি ল'ম বিদায় আমাৰ স্কুলত, নৱৰণ জাতীয় বিদ্যালয়ত, মানে কি মই ক্লাছ 10ত পঢ়ি আছোঁ, আপোনালোকে সকলোৱে জানেই চাগে। আৰু সেই ক্লাছ 10টো আজি বিদায় হ'ব। সেই বিদায়ৰ কাৰণে পুৱাই মানে 9টা বজাতে মই ঘৰৰ পৰা ওলাই আহি পেলাই সকলোবোৰ ৰান্ধনি চান্ধনি ঠিক কৰি স্কুললৈ যাই আছোঁ। আৰু স্কুলত যোৱা মানে ৰাস্তাটোৰ ফালে এফালে সোমাই আহি পেলাই ইয়াত মানে ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ। আৰু এই দুখত মানে সুখ দিয়াৰ কাৰণে আহিছে। অ' ভাই, তোৰ দুখ লাগিছে নেকি? কি চাবি আমাৰ লগত বিদায় ল'বি বিদায় আমাৰ লগত। ল দিয়া পলৈ দেখোন এই ইয়াতে যদি সকলোবোৰ টাইম খেদাওঁ, তাতে স্কুলত কোনি যাব? তো স্কুললৈ যাওঁ, ইয়াত দেৰি বেছি নকৰোঁ, মানে কি তালৈ যাই পেলাই আপোনালোকক সকলোবোৰ স্কুলৰ পৰিস্থিতিবিলাক দেখাই আছোঁ। আৰু সকলোবোৰ দেখাম, ভালকৈ চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু আহি পালোঁ স্কুল। আৰু চাব পাৰে এইখনে হৈছে আমাৰ মৰমৰ স্কুলখন, নৱৰণ জাতীয় বিদ্যালয়। তো এইখনতে মানে পঢ়ি ইমানখিনি শিক্ষা ল'লোঁ, কিবা ল'লোঁ। তো এইফালে মানে কি বস্তুবিলাক আনি আছে। আৰু আজিৰ দিনত মানে কি সকলো ল'ৰা ছোৱালীবিলাকে বেলেগ দিনে যি নিপিন্ধক, কিন্তু আজি মানে কি বগা চোলাই পিন্ধি আহিব লাগিব। কাৰণ ইহঁতৰ দৰে বগা চোলাই পিন্ধি ল'ব। কাৰণ কিয় জানানে? কাৰণ হৈছে এই বগা চোলাত আগত কিবা কিবি লিখিব লাগিব, আমাৰ নাম কিবা কিবি, নে কি ভাই? লিখিব লাগিব। আৰু বাকী আজি দুখো লাগছে সুখো লাগছে। সুখটো হ'ল কি কিবা এটা বস্তু এৰি পেলাই নতুন এটা অভিজ্ঞতা ল'ব যাই আছোঁ। আৰু দুখটো হ'ল কি স্কুলীয়া জীৱনত আৰু নাপাওঁ, শেষ আজিৰ পৰা, নেকি শেষ মুহূৰ্ত। সঁচাকৈ গাইছ, কিন্তু কিবা এটা ভাবিব গ'লে একদম দুখে লাগে কিবা এটা। আছে আমাৰ প্ৰাঞ্জল ছাৰ। আৰু প্ৰাঞ্জল ছাৰ আজি যিহেতু আমি বিদায় ল'ম, তো বিদায়ৰ ওপৰত মানে কিবা এটা কৈ দিয়া। বিদায়ৰ ওপৰত মই কি ক'ম, তোমালোকে আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ'ব তাৰে কামনা কৰিছোঁ। আৰু লগতে এই যাতে ভালদৰে মনোযোগেৰে একান্ত মনে পঢ়া শুনাত ব্ৰতী হোৱা তাৰে কামনা কৰিছোঁ আৰু শুভেচ্ছা এটাইলৈ। তোৰ অনুভৱ কেনেকুৱা আজি বিদায় ল'ম? যিহেতু আমাৰ 10 বছৰ মানে কি ইমান পঢ়ি লাষ্টত যেতিয়া বিদায় ল'ব লগীয়া হয়, অনুভৱটো কেনেকুৱা তহঁতৰ? তোৰ এহঁতৰ বেয়া লাগছে, কিন্তু এটা হাঁহি কথা কৈ আছে। ঠিকে আছে, আৰু হাঁহি আছে মিলে যে অন্তৰত। ঠিকে আছে। ফাল্টু হৈ থাকিব। এইফালে বনাই আছে ভাত, মানে কি বিদায়ৰ দিনা আমি ছাৰ বাইদেউহঁতক খুৱাই পেলাই আমি বিদায় ল'বলগীয়া হয়, সেনেকুৱা টাইপৰ কিবা এটা। আৰু আমাৰ ৰুমৰ ছোৱালীবিলাকে মানে কি চব্জিবিলাক কুটি আছে, তো ধুনীয়া। আৰু গাইছ ভিডিঅ'ত উঠিম বুলি সিহঁতে নিজে কৈ আৰু উঠাৰ লগে লগে হাঁহিব ধৰাই, কেনেকুৱা কথা এইটো। আৰু আমাৰ স্কুলৰ পিছত মেইন আমাৰ মানে কি জাগাটো হ'ল আমাৰ পেচাব ৰুম। আৰু চাবলৈ এই নেট খাওঁ বাৰু, এই পেচাব ৰুমটোতে আমি আহি পেলাই মানে কি আড্ডা মাৰি থাকোঁ, টাইম খেদাই থাকোঁ। তো সেইবিলাক দিন মানে কি আজিৰ পৰা আৰু ক'তো পাম? তো দে আৰু জীৱন, এই জীৱন কাইলৈকে আৰু বেলেগ অভিজ্ঞতা ল'বলৈ যাই আছোঁ। সেই অভিজ্ঞতা মানে কি এৰি থৈ গুচি যাম, সেই। আৰু গাইছ আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল কি, আমি কেতিয়াবালৈকে বেলেগ কলেজলৈ যাম, ক'ৰবালৈ যাম, কিন্তু আমাৰ লগৰবিলাকক মনত কৰাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ স্মৃতি হিচাপত। তো সেইটো কাৰণতে। আৰু আজি হৈছে বিদায় মিটিং। আৰু বিদায় মিটিঙৰ দিনা এই মানে মেকআপ চেকআপ মাৰি আহিছে। বিদায় মিটিং ল'ব আহিছে না বিয়া খাব আহিছে তই? আৰু গাইছ এইটো হৈছে আমাৰ সপোনৰ মানে কি ৰুমটো। আৰু চাব পাৰে এইটো মানে কি ভাঙা চিঙা হ'লেও মানে কি ৰুম। আৰু সকলোকে ডাঙৰ কথা হ'ল কি, আমাৰ এইটো জেগা আছিল, এইটো জেগাতে মানে কি এইটো জেগাতে বহি ক্লাছ কৰিছিলোঁ। একদিনো আগত বহাৰ একত নাই, চবকে সুধি ল'ব পাৰা। আগত বহিছোঁ জীৱনত, আগত বহিছোঁ আমি এইকেইটা মানে কি সদায় পিছতে বহোঁ, অনলি পিছত। আৰু আল্লাহ কথা কিবা কথা থাকোঁ, সেইবিলাক দিন আৰু ক'তনো আহিব। মনজিত ভাই ক'ত? এই বঢ়িয়া। আৰু এফালে আমাৰ ৰুল নং 1 আছে। আৰু নিশান, বাকী খবৰ কেনেকুৱা কৈ দিয়া? হয়, খবৰ ভাল। আৰু ভাষণ দিব ন? বাকী যিমান যি নহওক, আমাৰ এই ৰুমটো বিদায় লৈ পেলাই আমি বেলেগ স্কুললৈ যাম, কলেজলৈ যাম, মানে কি এই আৰু স্কুলীয়া জীৱন নাপাওঁ, সেইটো কথা মানে কি অলপ কৈ দি কিবা এটা। বহুত দুখ লাগিল আমাৰ। এইবাৰ আমাৰ এইটো লাষ্ট বছৰ। আমি বহুত ধেমালি কৰিলোঁ, ফূৰ্তি কৰিলোঁ, বহুত কাজিয়া কৰিলোঁ, কিন্তু তথাপিও আমি একলগ হৈ আছোঁ। সেইটো আমাৰ কাৰণে বহুত যিটো বিদায় আমাৰ মানে কি আগৰ যোনটো আগৰ বেটছ গিলা। তো তাৰে এটা মাজত আমাৰ মামা আছে। মামা মানে নৱৰণ জাতীয় বিদ্যালয়তে পঢ়িছিল, প্ৰাক্তন ছাত্ৰ। মোক ক'ব দি, আমাৰ মানে এটা এনেকুৱা এটা দিন আছিল, আমি মানে বিদ্যালয় লৈছিলোঁ, হয় নে নহয়? আমি বিডি মিটিংটো বঢ়িয়াকৈ আমি মানে মিলাইছিলোঁ। তহঁতে তো কি কৈছে গম নাপাওঁ, আৰু ভালকৈ খেদো বিডি মিটিংটো, বেছি কান্দা কাটা নকৰবি, সেই আৰু দে। আৰু আমাৰ বিদায় মিটিং বুলি এটা কেকটোৰ একদম জৰুৰত আছিল, আৰু সেই কেকটো আনা শেষ হৈ গ'ল। আৰু চাব পাৰে এইটো কেক, কেকটো হেৰি। আৰু চাব পাৰে কি নাম আছে লেখা আছে, কি ৰাখা আছে? 2024। তো ধুনীয়াকৈ কেকটো কাটা হ'ব আৰু একদম কি মজা হ'ব, মজা। এতিয়া বঞ্চিত মানে কি চকলেটৰ বয়ামকেইটা আনিব আহিছোঁ। মানে কি চকলেট মানে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকক খুৱাব লাগিব। তো সেয়েহে চকলেট মানে কিনা আছে। তো চকলেটকেইটা লৈ যায় এটাৰ পৰা ধুনীয়াকৈ।
বঞ্চি চকলেট লৈ আহ নৱনীতখনৰ সৰু ল'ৰা ছোৱালীবিলাকক মানে কি আমি একটকীয়া চকলেট খুৱাম একদম মিঠা তো ভাইয়াত একটা যাই ফেলে বঢ়িয়াকৈ বিলাই দিওঁ দো চকলেট কেইটা চকলেট মানে কি এনেকৈ বিলাইছোঁ মানে কি ওপৰত হাত খান চকলেট খানে এনেকৈ দি দিওঁ মানে কি হৈ যায় মানে কি চবেই মানে নিদিয়ে ছাৰ চকলেট মানে কম পৰি গৈছে আৰু চকলেট মানে আৰু লৈ কেণ্ডি মানিবা আৰু এই কেণ্ডি মানিকেইটা আৰু বিলাব লাগিব এতিয়া মানে লেখা কাৰ্যসূচী চলি আছে চাব পাৰে মানে চাওঁ এইটো চাওঁ এইটো কোনে পৰ আৰু সকলোৱে বেলেগৰ চোলাবিলাকত মানে কি নিজৰ নামবিলাক লিখি আছে যাতে পিছলৈকে মানে কি চোলাটো দেখিলে নামবিলাক মনত পৰে সেনেকুৱা ধৰণৰ একে দুই আৰু এইফালে হৈ গ'ল কান্দা ষ্টাৰ্ট মানে কি ছোৱালীবিলাকতো জানে আৰু মানে কান্দাটো ৰখাব নোৱাৰে তো সেইকাৰণে কান্দিলে আৰু এইফালে আমাৰ এইটো বস্তু আমি মানে কি ছাৰ বাইদেউহঁতক গিফ্ট দিম আমাৰ ফালৰ পৰা মানে কিছু ল'ৰা ছোৱালীবিলাকৰ ফালৰ আৰু ছাৰ আজিৰ পৰা মানে কি আপোনাক বিদায় দিম আৰু আপোনাৰ স্মৃতিবোৰকো বিদায় দিম মানে কি এনেকৈ যিমানখিনি লগ পালোঁ ভাল লাগিল বহুত ভাল লাগিল ক্লাছ কৰি ভাল লাগিল আপোনাৰ একদম ফেভৰেট টিচাৰ বুলি ক'লেও মিছা ভুল নহয় একদম বাকী বিদায় লওঁ আৰু ঠিক আছে দেখা নাপায় আৰু কালি পায় আৰু অ'কে এটিটিউড কেতিয়াও নকমে দেই কিন্তু মানে কি যাৰ যি স্কুলত ক্লাছত মানে কেৰেক্টাৰ আছে সেই কেৰেক্টাৰবিলাক আমাৰ মাথাত মানে পিন্ধি লৈছে টুপিৰ জৰিয়তে ছিংগাৰ চাইলেণ্ট গাৰ্ল মেকআপ আৰ্টিষ্ট এইটো কি বহুত ডেন্সিং এটেনশ্যন হেয়াৰ ষ্টাইল ধুনীয়া মিলছে মজা আৰু আজি আমাৰ এই বিদায় মিটিঙৰ মেইন কাৰ্যসূচী হৈ গ'ল ষ্টাৰ্ট মানে কি ছাৰ বাইদেউহঁতে আমাক এক্সামৰ কাৰণে উৎসাহ দি আছে আৰু কেনেকৈ কি কৰিব লাগে সেইবিলাক কথা বুজাই আছে ভালকৈ পঢ়িবলৈ দি আছে তো এইটো আমাৰ প্ৰাঞ্জল ছাৰ মানে কি ধুনীয়াকৈ মাইকটো হাতত লৈ পেলাই বুজাই আছে ফেভৰেট ছাৰ দে আৰু এনেই দুখ আৰু সেই দুখত মানে কি ছোৱালীবিলাকে আৰু কান্দি গীত গাই আছে তো গীতটো শুনকচোন ব্লক মাছ নেকি ব্লকটো এই ভাল বেয়া দিছিল আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ ফালৰ অনা গিফ্টটো মানে কি আমি ছাৰ বাইদেউহঁতক দিব সময় হৈছে তো দি দিলোঁ ছাৰ বাইদেউহঁতক তো ধুনীয়াকৈ আশীৰ্বাদটো দিব আৰু পৰীক্ষাত লিখিব লাগে সেৱা জানো সেৱা আৰু বহুত কথা শিকালে বহুত কথা বুজালে তো ধুনীয়া মতে এতিয়া পৰীক্ষাটো দিব লাগে আৰু আজিলৈকে এইখিনিয়ে মানে কি শেষ গীত একো নাই গীত গাব লাগে আৰু মানে কি এনেকৈ গীত গাইছে মানে কি সকলো গোটেই স্কুলখনে শুনা পাইছে স্কুলে বাহিৰৰ মানুহবিলাকক কিজানি শুনাই পাইছে তো মানে দুখটো সুখ কৰিবলৈকে গানটো গাইছে একো নাই বাই NGB আৰু গাইজ সকলো কাৰ্যসূচী শেষ হৈ গ'ল আৰু শেষত মানে কি ছাৰ বাইদেউহঁতক ধুনীয়াকৈ বহাই ভাত পানী খুৱাই আছোঁ তো বিলা হোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ আইটেম হৈছে দালি ভাত ভাজি পনীৰ মাংস আৰু এইটো সেই দালি সেইকেইটা মানে কি আমাৰ আইটেম সোধকচোন কিবা লাগে না কিবা লাগিব বাইদেউ আপুনি বাইদেউ থাকে ভিতৰত বাহিৰে থাকে
আৰু মানে যাই ভাত খোৱাৰ মুহূৰ্ত আহি পালেহি মানে ভাত বৰ্তমান খোৱা নাই মানে বহুত পাৰ্টিকেইটা কেইটামান পাৰ্টি খোৱালোঁ ধুনীয়া মতে মানে কি ভাত আমাৰ কাৰণে শেষ হৈ গ'ল তো ভাত আৰু নতুনকৈ বহাইছোঁ ধুনীয়াকৈ তো খাইছে নাই ভাই ভাত খাইছোঁ খানা খাইছে না আজি পাই ভাই মিছো একদম মিছো দেই মিছো মানে জীৱনত আৰু ক'তবা লগ পাওঁ ঠিক নাই আৰু আজি বিদায় বুলি মানে কি সকলো লগৰ ছোৱালীবিলাক মিছ কৰিম আৰু আপোনালোকে কোনোবা যদি এনেকৈ আমাৰ বিদায় লৈছে তো কমেণ্ট এটা কৰি দিব আৰু ভাতকেইটা খাই পেলাই লগ পাই আছোঁ এতিয়া মানে আমাৰ কাৰণে ভাত চাত মানে শেষ হৈ গৈছে তো আমাৰ কাৰণে নতুনকৈ ভাত এতিয়া বহুত অপেক্ষাৰ অন্তত ভাত খাবলৈ বহিলোঁ তো আমাৰ যিকেইটা মানে ভাত খোৱা আছিল সেইকেইটা বহিছোঁ ধুনীয়া মতে আৰু ভাত খাই পেলাই মানে কি ভিডিঅ'টো শেষ কৰিম আৰু ধুনীয়া মতে ভাত চাত খোৱা শেষ হৈ গ'ল আৰু একৰকম সকলো মানুহবিলাকক বিদায় দিলোঁ আৰু এতিয়া ময়ো মানে কি যাই আছোঁ ঘৰলৈ তো মানে কি গাইজ কি ক'ম আৰু ক'বলগীয়া একদম ভাষা চাষা নোহোৱা হৈ গৈছে দুখো লাগিছে বহুত যিহেতু আৰু ষ্টুডেণ্ট হিচাপত মানে কি আৰু ক'তো লগে নাপায় একদম ডাইৰেক্ট কলেজ পাম তো আজি ভিডিঅ'টো শান্তিতে লগ পাম নতুন ভিডিঅ'ৰ সৈতে পাই জয় হিন্দ জয় আই অসম।